아청 불태고양이 아청 구하이 사실 보러 난글반 난피대원 내 뭐하도 그게 셋 고토라파라고 하는 고토라파 셋 난글반 친데 고토라파리야 그와이 난글반이 많이 피디다 왜 이래 왜 난글라마을 네, 맘친데. 포토라네. 모바일에. 네. 왜 그리 바라면? 그거랑게. 그거라. 다바이. 와이레리, 가만히 아시레리, 나만 두면 플레이스. 아시레리. 네, 어시, 땡큐. 그리고 뭐, 다바이. 네. अच्छा दे आरंभ खालामसै नुबायना खाथियाव नुबाय असराव देखिसेना एथिया देखिसे एफाले देखा खोजिले होल ना लेक्चर का बाबू जाबाय ना देखा जाबाय जाबाय नंबा देखा होले होल कि लेक्चर की मारो ना सामने देखे लुबाय ना लेक्चरा आप कि लेक्चर दिवो लगे ऐ जे तुम्हारा इधर की रे नांगो आगे नांगल दिए ना तुम्हारा थाला से उनसे এখন থুরিবাড়ি 15 বছর 20 বছর চারিবার ইলেকশন হয়ে গেল না থুরিবাড়ি বিটিসি চারিবারে একবারও বিপিএমে জিকা নাই না এবার জিতবো না নাই এবার দেখাছিলাম থুরিবাড়ি खेब्रै इलेक्शन जाना थांबाय चारिबार इलेक्शन হয়ে গেল বিটিসি थुरिबाड़ी हिसाबै आमी एकबार जिखानाय देरहागोन देरहाहोथारनांगोन दानिया आमी हासारि बुंसैना एसे आमी নতুন সরকারটো সবে বিচাৰিছে একটা পৰিৱৰ্তন আহিব বিটিসি অঞ্চলত হয় না নহয় সবে বিচাৰিছিল পৰিৱৰ্তন হ'ব বুলি বিশ্বাস কৰিছিল কিন্তু হোৱা নাই বুজিबाय माबा मोनसे गोदान सोलायनाय फैगोन सानदोंमोन बिटिसिआव बे गोदान सरकारनि दारै किन्तु जेबो गोदान सोलायनाय गैया बरंस बिटिसिआ ध्वंससो जानो थांगासिनो दं बिटिसि सबै भाबिছিল নতুন सरकार अহাৰ কাৰণে পৰিৱৰ্তন একটা আহিব হয় না নহয় পৰিৱৰ্তন আসব সবে বিচাৰিছিল কিন্তু পৰিৱৰ্তন একো অহা নাই বিটিসি ধ্বংস হ'বলৈ গৈ আছে ধ্বংস হৈ যাব হয় না নহয় গাই হয় না হয়তো এই জন্য আমি এখন উপায় নাই বিপিএফ দলে ডিসিশন লৈছে সিদ্ধান্ত লৈছে যে আমি এনেকুৱা বহি থাকিলে নহব আমি ওলাবই লাগিব আৰু ৰাইজৰ ওচৰত যাব লাগিব প্ৰমোদ বড়ো এই সরকারে আজ বিটিসি 3 বছৰত কি কৰিছে কি কৰা নাই আমি কবই লাগিব জনাই দিবই লাগিব ৰাইজৰ ওচৰত নহলে আমি বহি থাকিলে বিটিসি ধ্বংস হ'ব সেই হিচাপত আমি ওলাই আহিছো ৰাইজৰ ওচৰত কথাটো কৈছো আমি যে পৰিৱৰ্তন একো অহা নাই পৰিৱৰ্তন কেৰান চলাইনে যে উফায়াখै ধ্বংসसो जानो थांगासिनो दङ मिथिबाय
আৰু মিটিঙৰ আজি যিটো প্ৰেজেণ্ট আপোনালোকে যিটো ওলাই আহিছে যেনেকুৱা এই বিজনী টাউনৰ পৰা ইয়াতলৈকে আমাৰ লগত ৰেলী কৰি আহিছে খুব ভাল পাইছোঁ মই ধন্যবাদ যাচিছোঁ আৰু আজিৰ এই মিটিঙত 100ত 90% আই মাতৃসকল আছে মহিলাসকলে এনেকুৱা ওলাই অহা মানে এইটো লক্ষী তাৰমানে ভাগ্যটো ভাল এনে দেখি আছে হয় না নহয় আই মাতৃসকল আমাৰ মহিলাসকল ওলাই অহা মানে এইটো লক্ষণটো ভাল হয় না নহয় কোনেও ৰখাব নোৱাৰে চাওকচোন মথা মনে কিমান জনাৰ এই চাইডত যিখিনি খাৰা হৈ আছে এইখিনি চব আমাৰ আই माथीসকল আছে মহিলাসকল আছে नंगौना नङा हिनजावफोरा बेबादि ओंखारनाय माने बे एसे आलदासै नों बेखौ हमथानो हाला मिथिबाय दे बिराद ভাল लक्षण माने थुरिबारिया एबाराव देरहाखागोन जोंना जाहैबाय ओनसोलाव दहाय खाम्फा बुंनायखौ बुजिदोंना नोंसोरो दहाय खाम्फा बुंनायखौ बुजिदोंना खाम्फाय अथ'नि कइसे বুজি পাইছে আমাৰ বিটিচিত বিফেপ দলৰ সকলো জাতি জনগোষ্ঠীৰ নেতা কৰ্মীসকল আছে আৰু এই বিফেপ দলটো সকলো জাতিকে লৈ পেলাইহে বনাইছে কোনোবা যদি বাংলা ভাষা কয় ইটো বিফেপৰ ভাষা কোনোবা যদি গোৰ্খা ভাষা কয় ইটো বিফেপৰ ভাষা কোনোবা যদি অসমীয়া ভাষা কয় ইটো বিফেপৰ ভাষা কোনোবা যদি কোচ ৰাজবংশীৰ কথা কয় ইটো বিফেপৰ ভাষা এই হিচাপত আপোনালোকক বুজাই দিছে আৰু একটা কথা মনত ৰাখক 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল জাতফোৰ মানসি দङ 2003 চনত 10 ফেব্ৰুৱাৰী বিটিসি চুক্তি এই সময়লৈকে যেমান জাতি জনগোষ্ঠী আছে সবে বিটিসিৰ বাসিন্দা নাই সবে বিটিসিৰ বাসিন্দা বুলি কৈছে চুক্তিত আমাৰ চুক্তিত 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে বিটিসিৰ বাসিন্দা এইটো মই কোৱা কথা নহয় এইটো সাংবিধানিক কথা ভাৰত সংবিধানত আছে ইণ্ডিয়ান কনষ্টিটিউচনত আছে এতিয়া এই অঞ্চলত বিটিসি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে মুছলিমো হ'ব পাৰে বেংগলী হ'ব পাৰে কোচ ৰাজবংশী হ'ব পাৰে বড়ো জনগোষ্ঠী হ'ব পাৰে নেপালী বা গোৰ্খা হ'ব পাৰে আদিবাসী হ'ব পাৰে বা নাথ যোগী সূত্ৰধৰ যিমান জাতি জনগোষ্ঠী আছে বিটিসিৰ বাসিন্দা এই কারণে আমি কইছো নিশ্চয় দাখালি প্রমোদা চিরাঙাव ইলেকশন খালামदोंना आरो गोबां जायगायाव इलेक्शन खालामनो होननानै नटिस होगासिनो दङ बहुत जायगात आरो इलेक्शन करिम বুলি प्रमोद बर'ए आरो আছে কোনোবা মুসলিম এরিয়া কোনোবা বড়ো এরিয়া কোনোবা কোচ রাজবংশী এরিয়া বা কোনোবা নেপালী এরিয়া কোনোবা আদিবাসী এরিয়া আৰু ইলেকশন কৰিব বুলি এই কারণে কৈছিল আপোনালোকে কোনো যদি ইলেকশন কৰে প্রমোদ বড়'ए তেতিয়া আপোনালোকে কোনো জায়গাত যাব নালাগে এই জায়গাতে থাকক আজি যদি ইলেকশন কৰিছে আমি বিপ্লৱৰ পৰা অহাকালি আহি পেলাই আপোনালোকক এই জায়গাতে বহাৰ কাৰণে সুবিধা কৰি দিব দেই বড়ো হওক হওক এই প্রমোদ বড়'ए আফসুৰ প্ৰেসিডেন্ট আছিল সবে জানি আফসুৰ প্ৰেসিডেন্ট আছিল হে আসলে বড়ো জাতিৰ কাৰণে কাম কৰিব লাগিছিল বড়ো জাতিৰ কাৰণে কাম কৰিব লাগিছিল হি কৰা নাই সেইদিনা ৰেণিকাটাত যেটো ইলেকশন হৈছে জিসিবিটি ঘৰ ভাঙাই দিছে আৰু কতবা আৰু নটিচ দিবলৈ আছে আৰু কৰিব বুলি নটিচ দিয়া আছে সেইকাৰণে আমি কৈছো যে আমাৰ প্রমোদ বড়'ৰ এতিয়া যেটি এই বড়ো জাতিকে শেষ কৰিছে এই মানুহে কোনোবা মুছলিম কোনোবা বেংগলী কোনোবা ৰাজবংশী
কোনোবা আদিবাসী কোনোবা গোৰ্খাৰ কাৰণে কাম কৰিব না বড়ো জাতিকে ঠগাই ফেলাই শেষ করছে জানে তোমরা মুসলিমের জন্য এই প্রমোট করে কাজ করবো তোমরা এই বেঙ্গলের জন্য প্রমোট করে কাজ করবো রাজবংশের জন্য কাজ করবো নাকি বড়ো জাতিকে ঠগাইনা শেষ খালামবাই বড়ো জাতিকে ঠগাই ফেলাই শেষ করছে বদলের পাবো বলে বড় মানুহৰ পৰা এনেকুৱা বন চহি খুন দি পেলাই বন চহি কৰি পেলাই দিল্লীত গৈ কৈছিল ডিভাইড আসাম 50-50 নো বডলেণ্ড নো ৰেছ এনেকুৱা কৈ পেলাই কিমান বড়ো জাতিকে ঠগাইছে সি বড়ো জাতিকে ঠগাইছে আৰু এই মুছলিমৰ কাৰণে কাম কৰিব না এই প্ৰমোদ বড়োৱে এই বেংগলীৰ কাৰণে কাম কৰিব না প্ৰমোদ বড়োৱে এই ৰাজবংশীৰ কাৰণে কাম কৰিব না এই গোৰ্খাৰ কাৰণে কাম কৰিব নাকি পরিবর্তন একো আহা নাই তার পকেটটোহে পরিবর্তন আহিছে বহুত বড় পকেট জানে পরিবর্তন একো আহা নাই কি পরিবর্তন আনিব পরিবর্তন কি পরিবর্তন আনিব মার পরিবর্তন লাভেন প্রমোদ আর বড় সকলক কি করিছে জানে ঘৰে ঘৰে চাকৰি দিম বুলি বড়ো সমাজৰ ঘৰত সোমাই সোমাই চাৰ্টিফিকেট লৈ আহিছে জানে এই বড়ো জাতিকে এনেকুৱালৈকে ঠগাব পাৰে সি বড়ো জাতিৰ বড়ো গাঁৱত সোমাই সোমাই এই আফচু ইউপিপিএলে প্ৰমোদ বড়োৱে কোনোবা মেট্ৰিক পাছ যদি আছে ঘৰত চাৰ্টিফিকেট লৈ আহিছে চাকৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে আমাক ভোট দিলে হ'ল ভোট দি পেলাই শিকাই দিয়ক আপনার সার্টিফিকেট দিয়ক বিএ পাস হোক এমএ পাস হোক মেট্রিক পাস হোক যদি মেট্রিক ফেল আছে মেট্রিক ফেলত যদি সার্টিফিকেট আছে এটুকু লৈছে ইয়ারও চাকরি আছে ইমান লেকে ঠগাইছে বড়ো জাতি ইমান লেকে ঠগাইছে বড়ো জাতি আমার বড়ো সকলে বিশ্বাস কৰিছিল যে নতুন সরকার আহিলে যেহেতু সার্টিফিকেট লৈ গৈছে আমি চাকরি পাবই আমার ল'ৰাটো চাকরি পাব আমার ছোৱালীটো চাকৰি পাব এই হিচাপত ভোট দি পেলাই আমাৰ বড়ো সকলেও প্ৰমোদ বড়োক জিকাই দিছে তো ইমান লেখে ঠগাব পাৰে আৰু সেল্ফ হেল্প গ্ৰুপ আৰু আত্মসহায়ক গোট ৭৫,০০০ কৰি দিম বুলি কৈছে মহিলাসকলক আজিলৈকেতো পোৱা নাই নাপাইছে আমাৰ বড়ো সকলে পোৱাটো শুনিছে শুনা নাই না আপোনালোকতো শুনা নাই বড়ো সকলে এনেকুৱা পাইছে বুলি না শুনিছে ৭৫,০০০ পাইছে বুলি শুনিছে বড়ো সকলে পাইছে জানো পাই নাই না শুনে নাই তো না চাকরি পাইছে শুনে নাই না বড়ো সকলে চাকরি পাইছে তাহলে বড়ো সকলকে খুব ঠগায় আর তোমরা মুসলিম তোমরা বেঙ্গলি তোমরা গোর্খার জন্য কাজ করবো বুঝিবাই বুঝি পাইছে বিশ্বাস করা লাগে না তোমার বড়কে বুঝিবাই চার্চखौनो माबायदि थगायदों नुवाखै प्रमोद बर'आ माबायदि थगायबा नोंसोर गोसोखाङा दाबो जोंना बर'फ्रा गोसोखाङोना खम थगायबाय जाथिखौ औ एबाराव रानबावथोंसै जेबो जायाखै प्रमोद बर'आ गावनि बादै रावखौबो सिनाया आरो थुरिबारियावबो दाखालि सुबाइजारावबो दाखालि निसिमायावबो মই শুনিছো আজি এই থুরিবাড়ি সমষ্টিত এই সুবাইজাৰ সমষ্টিত আৰু এই নিচিমা সমষ্টিটো আপসু আৰু ইউপিপিএলে গাঁৱে গাঁৱে ঘূৰি পেলাই যদি এই পিপিএফৰ মিটিঙত যায় তেতিয়াহ'লে আপোনালোকে একো নাপাব বুলি কৈছে একো নাপাব বুলি এনেকুৱা বাধা দিছে কিন্তু এনেকুৱা নহয় এই পিএমএ ৱাই যিটো ঘৰ আপনার নামত যদি আহিছে আপনি পাবই এটো রক্ষা নাই আর অরুণোদয় স্কিমটো মই ভালকে বুঝাই দিম অরুণোদয় স্কিমটো এনেকুৱা মানুহে পায় যিসকল বিকলাঙ্গ হেণ্ডিকেপে পায় আৰু যিসকল মানে বিয়া হোৱা নাই 40 বছৰ 50 বছৰ এনেকুৱা হৈ গ'ল বিয়া নহ'ল এইবিলাক মানুহে এই অরুণোদয় স্কিমটো পায়
আৰু একটাতো বেমাৰ আজাৰ 3 বছৰ 4 বছৰ বেমাৰ হৈ পেলাই বিছনাত পৰি আছে, এইবিলাক মানুহে পায়। আৰু একজনটো বিধৱা সকলে পায়। এনেকুৱাহে সব মানুহে নাপায়। ইহঁতে ভাল ভাল মানুহ যদি দিছে এইটো বেৰ খাব, আৰু পইচা দিব লাগে এইটো সোমাই দিছে। তাৰমানে ইহঁতে নিজে মানে যাহাতা কোনো চিষ্টেম নথকাকৈ এই কৰোণা স্কিমটো নিজাববীয়াকৈ ভাগ কৰি লৈছিল। এতিয়া পইচাটো ৰিটাৰ্ণ দি থাকিব লগা হৈছে। যদি নিদে জেলত যাব, যদি নিদে জেলত যাব। এইটোতো আমি শুনি আছো। সব মানুহে নাপায়। সেইটো এই বেমাৰী, এই বিকলাংগ মানে হেণ্ডিকেপ আৰু এই বিধৱা এনেকুৱা সকলৰ কাৰণে এই অৰুণোদয় স্কিমটো। PMAY কোৱাটো আপোনাৰ নামত আহিছে, আপুনি পাবই। পইচা দিব নালাগে। যদি পইচা খোজে আপুনি কেছ দিলে হয়। পইচা দিলেতো ঘৰটো কমপ্লিট নহ'ব না। বেশি দিন নাই, 1 বছর মাত্র ধৈর্য থাকেন। আমি আসতেছি, হ্যাঁ দোয়া করবি একদম। মানে 1 বছর পরে আমার 2024 MP ইলেকশন আহি আছে। 2024 MP ইলেকশন আহি আছে। ওদালগুৰি একটা, কোকৰাঝাৰ একটা, 2টা সমষ্টিত আমি MP খেলিব। আপনারা এই ভোট দিবা যাব না, এই তখন এই থালা চাবি বিচারি আবার ঘুরে আহে। থালা চাবি না দেখলে আবার ঘুরে আসে। এখন থালা চাবি থাকবো না, খালি না বল। ঠিক আছে, তা হয় না। নেক্সট টাইম আরো লোক পাবো, আমাকে হেলিকপ্টার নিয়ে আসবো আমি। হেলিকপ্টার দেখছে না, আমি আনছিল না। শাখা কয়টা আছে? হেলিকপ্টার শাখা কয়টা আছে? শাখা নাই, 2টা। এগিয়ে আছে। পেনশন পাবেন দেই, পেনশন পাবেন। আজ খাওয়া দাওয়াটা কি পানি সানি দেওয়া নাই? আছে পানির ব্যবস্থা আছে না নাই? আছে, চাহ লোংহোদों, খাওয়া দাওয়া নাই। আমার মুসলিম তো এখন খাবো না, রোজা। ভালো, এই টাইমে আমরা মিটিং করছে, খরচা কম হয়েছে আমার টাকা না। ঠিক আছে, আবার লোক পাবো আমি। আমার মিটিং এরকমটা সইয়া থাকবো, সইবাই থাকুন। এখন মিটিং আমি চাইতে जेरैखिजाया उद्धार खालामना लानांगौ BTC-खौ नङाबा ध्वंस जासिगोन। दे जाबाय, थेंक इउ दे। বহুত ধন্যবাদ থাকিল আপোনাৰ হাকামা মহিলা ষ্টুডেণ্ট। একেলগে ৰাইজৰ আগত আহি পেলাই একেটা ভাষণ প্ৰদান কৰিলে নিশ্চয় ৰাইজে আমাক বুজিছে। গতিকে এতিয়া আমাৰ সভাখন ভংগ। আমাৰ তৰিবাৰী ব্লক কমিটিৰ বিষয়ববীয়াসকলক মই আহ্বান কৰিব বিচাৰিছোঁ, যাতে আমাৰ পেকেট লাঞ্চ বনাইছে, পেকেট লাঞ্চটো আমাৰ মানে নমাজত আনি দি পেলাই তেওঁলোকক বিতৰণ কৰাৰ অৰ্ডাৰ কৰিছোঁ। राइजोफोर जोङो पेकेट दङ, पेकेट जाग्रा पेकेटखौ जानानै थाखाय आं खावलाय।